এতিয়া বিহুৰ বতৰ আৰু আমি ফটো মাৰি বৰ ভাল পাওঁ নহয় জানো আমি স্পেশালি ছোৱালী বিলাকে বা মাইকী মানুহ বিলাকে আমি মানে ফটো মাৰিবৰ কাৰণে একদম ৰৈ থাকো যতে যাও এটা ফটো মাৰো নহয় জানো আৰু আজিকালিতো আমাক ফটো বহুত লাগে কাৰণ আমি ফেসবুকত সদায় ফটো দিব লাগে কিন্তু আজি মই এটা কথা আপোনালোকক ক'ব খুজিছো যেতিয়া আমি ফেসবুকত ফটো দিব লাগে এতিয়া আৰু বিহুৰ বতৰ আজিতো একদম ধুনীয়া ধুনীয়া মেখেলা চাদৰ পিন্ধি আমি ধুনীয়া ধুনীয়া ফটো মাৰিছো সবে মাৰিছো আৰু আপুনি যদি 100খন ফটো মাৰিছে আপুনি যদি 10খন বা 15খন ফটো একেলগে ফেসবুকত দি দিয়ে আপোনাৰ ৰিচ বাঢ়িবনে আপোনাৰ ভিউ বাঢ়িবনে ফেসবুকৰ এলগৰিদমে আপোনাৰ ৰিচ বঢ়াবনে আপুনি কি বুলি ভাবে যদি আপোনালোকে ফেসবুকত ভালকে কাম কৰিম বুলি ভাবিছে আপোনাৰ যদি ভিউ বঢ়াব খুজিছে ৰিচ বঢ়াব খুজিছে তেতিয়া আপুনি ফটোটো পোষ্ট কৰোতে অকল এখন ফটোহে পোষ্ট কৰিব আৰু ভালে কথা নহয় জানো যদি আমি আজি 100খন ফটো লৈছো আমি 100 দিন এটা এটাকে ফটো দিব পাৰিম তেতিয়া আমি সদায় সদায় ফটো মাৰি থাকিব নালাগে ফেসবুকৰ কাৰণে আৰু তেতিয়া কি হ'ব যেতিয়া আপুনি এখন ফটো দিব আপোনাৰ ফেসবুকৰ এলগৰিদমে আপোনাৰ পোষ্টটো পুশ কৰিব মানে আপোনাৰ নন ফলোৱাৰ্ছত লৈ যাব আৰু আপোনাৰ ভিউ বাঢ়িব আৰু আপোনাৰ ৰিচ বাঢ়িব যদি আপুনি এটাতকৈ বেছিকে ফটো দিয়ে তেতিয়া কি হয় ফেসবুকৰ যেটো এলগৰিদম আছে হেটো আপোনাৰ পোষ্টটো মানে নন ফলোৱাৰ্ছত লৈ না যায় পুশ নকৰে বাৰে বাৰে মানুহক নেদেখুৱায় তো হেতু কাৰণে আপোনাৰ ৰিচটো কমি যায়